স্যার মই একো দুখ কৰা নাই স্যাৰ থানার বিশ্বাস করে তই আমার প্রত্যেকে করে পেলাইছ নারী কেলেঙ্কারি চলিত হই তো সমাজখন ধ্বংস করে পেলাইছ থানার বিশ্বাস করে বল ৰাজা কৈছা ইয়াৰ দৰে সমাজটো সেইবোৰক এনেকুৱা শাস্তি দিব যাতে ইয়াৰ দৰে অপৰাধ কৰিবলৈ মানুহে 10 বাৰ চিন্তা কৰিব কৰিব আইনে আইনৰ ৰাস্তাৰে ইয়াক উচিত শাস্তি দিয়া হ'ব আজি গগৰ হাজৰিকা গম পাই যাব সকলো পুলিচ টকাৰে বিক্ৰী নকৰা ইহঁতবোৰৰ কাৰণে আজি ৰাইজৰ ওচৰত পুলিচৰ বিশ্বাস নোহোৱা হৈ গৈছে সেয়েহে মই ঘটাই দিম এই বিশ্বাস আৰু মৰম থানাত হিচাপ কৰিম এক মিনিট বাকী আছে নেকি আৰু কিবা বাকী আছে